কৃষ্ণ নামৰ মহিমা জানো আহক। কৃষ্ণৰ মহিয়সীসকলৰ ভিতৰত সত্যভামা অভিমানী আৰু অহংকাৰী আছিল। একান্ত সেৱক নাৰদে এই কথা সহ্য কৰিব পৰা নাছিল। সেয়ে বুদ্ধিয়ক নাৰদে এটি কৰ্মৰ যোগেদি সত্যভামাৰ অহংকাৰ দূৰ কৰি কৃষ্ণ নামৰ মহিমা প্ৰচাৰ কৰিবলৈ স্থিৰ কৰিলে। এদিন তেওঁ সত্যভামাৰ গৃহলৈ আহি স্বামী কৃষ্ণৰ মংগলৰ বাবে ব্ৰত ৰাখি ঋষিমুনিসকলক দান দক্ষিণা দিবলৈ উপদেশ দিলে। নাৰদৰ উপদেশ মানি সত্যভামাই ব্ৰত ৰাখি ঋষিমুনিসকলক দান দক্ষিণা দিবলৈ ধৰিলে। শেষত নাৰদল পাল পৰাত নাৰদে সত্যভামালৈ চাই মাত লগালে, দেৱী, মই সন্তুষ্ট হলেহে তোমাৰ ব্ৰত সফল হ'ব। কি বস্তু পালেনো নাৰদ সন্তুষ্ট হ'ব? সত্যভামাই সুধিলে। নাৰদে যি বিচাৰে তাকে দিবলৈ প্ৰতিজ্ঞা কৰিলে। তেতিয়া কৃষ্ণৰ পৰম ভক্ত নাৰদে দক্ষিণা হিচাপে কৃষ্ণক বিচাৰিলে। সত্যভামাই নিজৰ প্ৰতিজ্ঞা ৰাখিবলৈ হ'ব বুলি ক'লে। তেতিয়া নাৰদে সকলোকে মাত দি কৃষ্ণক হাতত ধৰি মুখে ৰাম নাম উচ্চাৰণ কৰি নিজ আশ্ৰম গন্ধমাৰ্দন পৰ্বতলৈ যাব ওলাল। কৃষ্ণক নাৰদে লৈ যাবলৈ ধৰা দেখি ভক্তপৰায়ণ ৰুক্মিণীয়ে ঘটনা বুজি পাই আগভেটি ধৰিলে। তেতিয়া নাৰদে সত্যভামাই শ্ৰীকৃষ্ণক তেওঁৰ তাত দান কৰা বুলি ক'লে। সেয়ে তেওঁ শ্ৰীকৃষ্ণক নিবলৈ ওলাইছে বুলি ক'লে। তাকে শুনি ৰুক্মিণীৰ লগতে আন সকলেও কান্দিব ধৰিলে। সকলোৱে সত্যভামাক গালি পাৰিব ধৰিলে। কান্দোন শুনি ৰজা উগ্ৰসেন আগবাঢ়ি আহি কৃষ্ণক কি উপায়েৰে প্ৰতিজ্ঞা বান্ধনৰ পৰা মুক্ত কৰিব পাৰি নাৰদক সুধিলে। তেতিয়া নাৰদে ক'লে যে কৃষ্ণৰ ওজনৰ সমান ধন সোণ মণি মুক্তা হীৰা আদি মূল্যৱান বস্তু পালেই কৃষ্ণক উভতাই দিব। তেতিয়া উগ্ৰসেনে তুলাচনী ব্যৱস্থা কৰালে। আমি যাক তৰজু বা দগাপল্লা বুলি জানো। কৃষ্ণক তুলাচনীৰ এফালে বহুৱাই প্ৰথমে কৃষ্ণৰ মহিষীসকলৰ অলংকাৰ আনফালে তুলি দিলে। কিন্তু বস্তুবোৰে কৃষ্ণক দাঙিব নোৱাৰিলে। এইবাৰ দ্বাৰকাৰ প্ৰজাসকলৰ ধন সোণ আৰু ৰাজভঁৰালৰ সকলো ধন সোণ আনি কৃষ্ণৰ বিপৰীতে তুলাচনীত তুলি দিলে। এইবাৰো কৃষ্ণক বস্তুবোৰে লৰাব নোৱাৰিলে। পৰম পুৰুষ ভগৱান কৃষ্ণক ধন সোণেৰে জুখিব খোজা ঘটনাটো কৃষ্ণ ভক্ত উদ্ধৱে দূৰৰ পৰা চাই আছিল। উদ্ধৱে উপায় পালো বুলি চিঞৰি উঠিল। উদ্ধৱে সত্যভামাক এটি তুলসীৰ পাত আনিবলৈ ক'লে। তুলসী পাতটোত কৃষ্ণ নাম লিখিলে। তুলাচনীৰ পৰা ধন সোণবোৰ গুচাই কৃষ্ণ নাম লেখা পাতটো তুলাচনীত তুলি দিলে। লগে লগে তুলাচনীখন ওপৰলৈ উঠি গ'ল। তেতিয়া উদ্ধৱৰ পৰামৰ্শ মতে সত্যভামাই কৃষ্ণ নাম লিখা তুলসী পাতটি নাৰদৰ হাতত দক্ষিণাস্বৰূপে দি কৃষ্ণক বন্ধনমুক্ত কৰিলে। তাকে দেখি সকলোৱে কৃষ্ণ নামৰ মহিমা বুজি পালে। এই ঘটনা সাধুকথা যেন লাগিলেও ই সত্য। ইয়াৰ প্ৰমাণ আমি ৰাম সেতুৰ পৰা পাব পাৰোঁ, যি আজিও লংকালৈ যোৱা সমুদ্ৰ পথ ৰামেশ্বৰমত বিদ্যমান। সাগৰ সেতু বান্ধিবলৈ শিলবোৰত ৰাম নাম লিখি দিয়াত শিলবোৰ পানীত উপঙি আছিল। এইদৰে সাগৰত সেতু বান্ধি ৰাম আৰু বিশাল সেনাবাহিনী সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰিছিল। আমাৰ মানৱ সমাজতো আমি নজনাকৈ বহু মানুহ আছে, যিসকলে ৰাম কৃষ্ণ নাম সংযমৰ মাজেৰে লৈ জীৱনত উপকৃত হৈ আছে। নাম লৈ একান্ত ভক্তি কৰি থকা জনেহে নামৰ মহিমা উপলব্ধি কৰিব পাৰে। উপযুক্ত আৰু উচিতভাৱে নাম ল'ব জানিলে আমিও ঈশ্বৰ নামৰ প্ৰমাণ পাব পাৰিম। তেতিয়া অইন অশুভ শক্তিয়ে একো অনিষ্ট কৰিব নোৱাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় আই অসম, জয় ভাষা জননী।